নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ অহা ৰেচিপিটো হৈছে পচলাৰ লগত ব্ৰইলাৰ মাংস। পচলাৰ লগত ব্ৰইলাৰ মাংস সকলোৱে ৰান্ধিব জানে নহয় জানো? মই কিদৰে ৰান্ধিম তাকহে আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাব। ব'লকো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। পচলা আৰু মাংস ৰান্ধিবৰ বাবে আমাক লাগিব মিডিয়াম সাইজৰ আলু 2টা, বিলাহী 2টা, কচু লৈছোঁ 1টা, মচুৰ দালি, খুন্দি লোৱা জালুক, পিঁয়াজ, কেঁচা জলকীয়া, আদা নহৰু থেতালি লৈছোঁ আৰু লাগিব ব্ৰইলাৰ মাংস। মচলাবোৰত পৰালৈকে পিঁয়াজখিনি ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা বৰণ হোৱাৰ পাছত এতিয়া দি দিম কেঁচা জলকীয়া 3টা, এতিয়া দি দিছোঁ আদা নহৰু থেতালি লোৱা। আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিব লাগিব, নহ'লে চব্জিখন কেঁচা গোন্ধ এটা ওলাই খাবলৈ টেষ্টি নহয়। এতিয়া দি দিছোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি। এতিয়া দি দিম বিলাহী, ল' ফ্লেমত ঢাকন মাৰি দিম। এতিয়া ঢাকন দি দিছোঁ। বিলাহীখিনি গলি যোৱাৰ পাছত এতিয়া মই মাংসখিনি দি দিম। আধা ঘণ্টামান সময় মই এনেকৈ ল' ফ্লেমত ভাজি থাকিম। এতিয়া ঢাকন লগাই দিম। এতিয়া মাংসখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিলে। এতিয়া মই দি দিম আলু, আৰু কচু। আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই দি দিম পচলা। এইবোৰ অসমীয়া মালভোগ কলৰ পচলা হয়। এখন হাতে মোবাইলটো আৰু লৰাই থাকিব লগা হ'লে অকণ অসুবিধা হয়। এইখিনি মই পনীৰ সিজোৱালৈকে লৰাই থাকিম। এতিয়া ঢাকনখন লগাই দিওঁ। এতিয়া দি দিম মচুৰ দালিখিনি। এতিয়া এড কৰিম
জালুক, গৰম পানী দি দিছোঁ। এতিয়া সিজিবলৈ দিম, তাৰপাছত আপোনালোকক দেখাই আছোঁ। ভাজি হৈ গ'ল, কালাৰটো ধুনীয়া আহিছে চব। এতিয়া জান মই গৰু ঘিউ 1 চামুচ দি দিছোঁ। গৰু ঘিউ চামুচ দিয়াৰ লগে লগে ঢাকন মাৰি দিম আৰু ঢাকনখন নোখোলোঁ আৰু। আমাৰ পচলা আৰু মাংস, কচু, বিলাহী, আলু, মচুৰ দালি এই ৰেচিপিটো এবাৰ বনাই চাব। যদি ভাল পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। কুন্দুলি ফ্ৰাই কৰি খাইছেনে? মাজে মাজে অকিয়াই ল'ব, নিমখ আৰু হালধি দি দিব, বহুত টেষ্টি হয় খাবলৈ। আজিলৈ ভিডিঅ' ইমানতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি মোৰ চেনেলৰ নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, ধন্যবাদ।